Hello students, welcome back to our channel. Our channel আৰু এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। সদায় কোৱাৰ দৰে আজিও কম প্লিজ ভিডিঅ'টো শেষলৈকে চাবা। ভিডিঅ'টো ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, বুজিবলৈ কিবা অসুবিধা হ'লে কমেন্ট বক্সত আমাক কমেন্ট কৰি জনাবা। আমাৰ চেনেলৰ পৰা এনে ধৰণৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। যোৱাটো ভিডিঅ'ত আমি ক্লাছ 7ৰ 3 নম্বৰ লেসন শ্বাস প্ৰশ্বাসৰ কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিলোঁ। আধা কৰিছিলোঁ, তাৰ আধা বাকী থাকি গ'ল। কোনোবাই যদি সেই পাৰ্ট 1ৰ ভিডিঅ'টো চোৱা নাই, আই বাটনত থকা লিংকটোত ক্লিক কৰিলে তোমালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিবা। এতিয়া ব'লা আৰম্ভ কৰোঁ আজি এই ভিডিঅ'টো। 5 নম্বৰ বৰ্ণনাত্মক প্ৰশ্ন। মানুহৰ উশাহ নিশাহ লোৱা পদ্ধতিটো ব্যাখ্যা কৰা। উত্তৰ: শ্বাসতন্ত্ৰৰ সহায়ত আমি উশাহ নিশাহ লওঁ। আমাৰ শ্বাসতন্ত্ৰৰ অন্তৰ্গত শ্বাসাংগবোৰ হ'ল এযোৰ হাওঁফাওঁ, নাসাৰন্ধ্ৰ, নাসগহ্বৰ, শ্বাসনলী, ক্ষুদ্ৰ শাখা-প্ৰশাখাযুক্ত ব্যয়নলী, মধ্যচ্ছদা আৰু কামিহাড়। হাওঁফাওঁযোৰ বেলুনৰ দৰে। দুয়োটা হাওঁফাওঁ বক্ষগহ্বৰৰ ভিতৰত থাকে। বক্ষগহ্বৰটো বুকুত থকা কামিহাড়বোৰে বাকচৰ দৰে আগুৰি ৰখা এটা বন্ধ কোঠাৰ দৰে। ইয়াৰ তলফালে পথালিকৈ মধ্যচ্ছদাখন থাকে। ই পেশীযুক্ত। মধ্যচ্ছদাই ৰক্তগহ্বৰৰ তলৰ অংশৰ বেৰৰ দৰে কাম কৰে। কামিহাড়ৰ মাজত থকা পেশীবোৰ হ'ল সহকাৰী শ্বসন অংগ। উশাহ লোৱাৰ আৰম্ভণিতে মধ্যচ্ছদাখন কোঁচ খাই তললৈ নামে। একে সময়তে কামিহাড়ৰ মাজত পেশীবোৰো কোঁচ খায়। লগে লগে কামিহাড়বোৰ ওপৰলৈ উঠে আৰু বাহিৰৰ ফালে আগবাঢ়ে। ফলত বক্ষগহ্বৰৰ আয়তন বাঢ়ি যায় আৰু ইয়াৰ ভিতৰত বায়ুৰ চাপ কম হয়। ইয়ে হাওঁফাওঁ দুটাৰ ভিতৰৰ আয়তন বঢ়াই তাৰ ভিতৰৰ বায়ুৰ চাপ হ্ৰাস কৰে। এই নিম্ন বায়ুৰ চাপ পূৰণৰ বাবে বাহিৰৰ পৰিৱেশৰ বায়ু ক্ৰমে নাসাৰন্ধ্ৰ, শ্বাসনলী আদিৰে আহি হাওঁফাওঁ দুটা পূৰাই দিয়ে। ইয়াকে শ্বাস বা উশাহ লোৱা বোলে। শ্বাসৰ পিছতে মধ্যচ্ছদা আৰু কামিহাড়বোৰ আগৰ অৱস্থানলৈ যায়। ফলত প্ৰথমে বক্ষগহ্বৰৰ আৰু পিছত হাওঁফাওঁৰ ভিতৰৰ আয়তন হ্ৰাস পায়। ইয়াৰ ভিতৰত বায়ুৰ চাপ কমি যায়। ইয়াৰ ভিতৰত বায়ুৰ চাপ বাঢ়ি যায়। এই চাপে হাওঁফাওঁৰ বায়ু শ্বাসনলী, নাসাৰন্ধ্ৰ আদিয়ে বাহিৰলৈ উলিয়াই দিয়ে। ইয়ে হ'ল প্ৰশ্বাস। তাৰপিছত আছে প্ৰশ্ন: প্ৰাণীয়ে কিয় শ্বাস-প্ৰশ্বাস লয়? অবাত শ্বসন আৰু সবাত শ্বসনৰ মাজৰ অন্ততঃ 4টা প্ৰভেদ লিখা। উত্তৰ: সকলো জীৱৰ দেহত বহুতো জীৱন প্ৰক্ৰিয়া চলি থাকে। চলন, গমন, খাদ্যৰ পাচন, ৰক্ত সঞ্চালন, ৰেচন, প্ৰজনন আদি হ'ল জীৱন প্ৰক্ৰিয়া। এই সকলোবোৰ ক্ৰিয়াৰ বাবেই শক্তিৰ প্ৰয়োজন। জীৱন প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি উৎপন্ন হয় কোষত। কোষত শক্তি উৎপাদনৰ বাবে খাদ্যৰ প্ৰয়োজন হয়। কিছুমান খাদ্যৰ পৰা গ্লুক'জ নামৰ শৰ্কৰাবিধ উৎপন্ন হয়। তেজে এই গ্লুক'জ কোষলৈ কঢ়িয়াই নিয়ে। তেজে অক্সিজেনো কঢ়িয়ায়। কোষত গ্লুক'জ আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটে। এই বিক্ৰিয়াৰ ফলত শক্তি উৎপন্ন হয়। লগতে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়। গ্লুক'জ যোগ অক্সিজেন এনেকৈ কাৰচিন দিয়া আছে। কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি। গতিকে শ্বাস-প্ৰশ্বাস জীৱৰ বাবে অতি দৰকাৰী এক প্ৰক্ৰিয়া। অবাত শ্বসন আৰু সবাত শ্বসনৰ মাজৰ প্ৰভেদসমূহ হ'ল: অবাত শ্বসনত অক্সিজেনৰ পৰিমাণ নহয়, কিন্তু সবাত অক্সিজেনৰ প্ৰয়োজন হয়। অবাত শ্বসনত শক্তি আৰু কাৰ্বন ডাই অক্সাইডৰ লগতে এলকহল অথবা লেক্টিক এচিড উৎপন্ন হয়, কিন্তু সবাত শ্বসনত প্ৰচুৰ শক্তি উৎপাদন হয়। অবাত শ্বসনত উৎপন্ন হোৱা লেক্টিক এচিডে পেশীত বিষৰ সৃষ্টি কৰে, কিন্তু সবাত শ্বসনত কোনো বিক্ৰিয়া নহয়। অবাত শ্বসনে উদ্ভিদক কাৰ্বন ডাই অক্সাইডৰ যোগান ধৰে, কিন্তু সবাত শ্বসনৰ ক্ষেত্ৰত এইটো নহয়। উদ্ভিদে শৰীৰৰ বিভিন্ন অংগৰ দ্বাৰা পৰিৱেশৰ লগত কেনেকৈ গেছৰ বিনিময় কৰে লিখা। উত্তৰ: উদ্ভিদৰ পাত আৰু কোমল কাণ্ডত কিছুমান ক্ষুদ্ৰ বিন্ধা থাকে, যাক পত্ৰৰন্ধ্ৰ বোলে। আকৌ পুৰঠ কাণ্ডৰ বাকলিত কিছুমান সৰু সৰু ছিদ্ৰ বা বিন্ধা থাকে, যাক বাতৰন্ধ্ৰ বোলে। এই দুই প্ৰকাৰৰ বিন্ধাৰ মাজেৰে গেছৰ বিনিময় হয়। আকৌ উদ্ভিদৰ শিপাতো কিছুমান কণ কণ চুলিৰ দৰে অংশ থাকে। এই অংশবোৰেও গেছৰ বিনিময় কৰে। পাছৰ প্ৰশ্ন: হাওঁফাওঁৰ বাহিৰে অন্য কি কি অংগৰ দ্বাৰা বিভিন্ন প্ৰাণীয়ে উশাহ নিশাহ লয় বৰ্ণনা কৰা। উত্তৰ: কেঁচু যোগাদিয়ে সিহঁতৰ সেমেকা বিজলুৱা ছালৰ সহায়ত উশাহ নিশাহ লয়। শীতৰ নিদ্ৰাৰ সময়ত ভেকুলীয়েও সেমেকা ছালৰ সহায়ত উশাহ নিশাহ লয়।
মহ, মাখি, পঁইতাচোৰা আদিয়ে সিহঁতৰ দেহত থকা বায়ুচিত্ৰৰ সহায়ত উশাহ নিশাহ লয়। শামুক, মকৰা, বৃশ্চিক আদিয়ে সিহঁতৰ দেহত থকা হাঁওফাঁও সদৃশ খোটালিৰ সহায়ত উশাহ নিশাহ লয়। 6 নম্বৰ প্ৰশ্ন, চিন্তা কৰি উত্তৰ লিখা। মাটিত গজা উদ্ভিদৰ শিপা বহুদিন ধৰি পানীত বুৰ গৈ থাকিলে গছজোপা মৰহি যায় কিয়? মাটিত গজা উদ্ভিদৰ শিপা বহুদিন ধৰি পানীত বুৰ গৈ থাকিলে গছজোপা মৰহি যায় কাৰণ বহুদিন ধৰি পানী হোৱাৰ ফলত মাটিত থকা সাৰৰ পৰিমাণ কমি যায়। ফলত প্ৰয়োজন অনুসৰি উদ্ভিদজোপাই মাটিৰ পৰা সাৰ কঢ়িয়াব নোৱাৰে। তেতিয়া সাৰৰ সলনি পানী বেছিকৈ কঢ়িয়াই লয় আৰু প্ৰয়োজনতকৈ অধিক পানী উদ্ভিদজোপাৰ বাবে ক্ষতিকাৰক হৈ পৰে। ইয়াৰ ফলত গছজোপা মৰহি যায় আৰু শেষত গছজোপা মৰি যাব পাৰে। শিশু, তিমি আদিয়ে মাজে মাজে মূৰটো পানীৰ পৃষ্ঠৰ ওপৰলৈ উলিয়াই দিয়ে কিয়? উত্তৰ, শিশু, তিমি আদিয়ে পানীত থাকে যদিও ইহঁতে হাঁওফাঁওৰে উশাহ নিশাহ লয়। সেইবাবে এইবোৰ প্ৰাণীয়ে মাজে মাজে মূৰটো পানীৰ পৃষ্ঠৰ পৰা ওপৰলৈ আহি শ্বাস-প্ৰশ্বাস কাৰ্য সম্পন্ন কৰে। গতিকে আজিৰ ভিডিঅ'টো তোমালোকলৈ ইমানখিনি আগবঢ়ালোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আহিম তোমালোকৰ মাজলৈ। থেংক ইউ।